এয়া শনি পূজা উপলক্ষে আমাৰ যি আপোনাৰ গাঁৱৰ উত্তৰবাৰী গাঁৱত যি শনি মন্দিৰত শনি পূজা হৈছে, শনি পূজাত এয়া ভাগৱত শোভাযাত্ৰাৰ কাৰণে এতিয়া বৰ্তমান ৰেডি হৈছে। এই ভাগৱত এজন ব্যক্তিয়ে মূৰত লৈ ভাগৱত মূৰত লৈ এয়া ডাল নাগৰা লৈ আহিছে। শোভাযাত্ৰা কৰিব। আহক তেতিয়ালৈ শোভাযাত্ৰালৈ আগবাঢ়ি এয়া আমি গৈ আছো বৰ্তমান ভাগৱত শোভাযাত্ৰাৰ কাৰণে। ইয়াতে দেখা পাইছো যথেষ্ট মানুহ আহি আছে আৰু মানে খুবেই ভাল লাগিছে, ভাল লগা এটা পৰিৱেশ। এনেকুৱা এটা অনুষ্ঠানত থাকিব পাই আচলতে নিজকে ভাগ্যৱান মানিছোঁ। বহুত ভাল লাগিছে। চাওঁ কিমান দূৰ আৰু যাব পৰা হেৰি। বৰ্তমান মোৰ লগত এজন পাঠক আছে, কমল কৃষ্ণ নাথ। এটা নামো দিহা ভালকৈ শুনিব চেষ্টা কৰিম, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আহক তেতিয়াহ'লে কমল নাথৰ পৰা এটা ধুনীয়া দিহা শুনো। ঠিক আছে, মই আমাৰ ইউটিউবাৰ ৰবীন নাথৰ অনুৰোধত এটি মই গাই দিছোঁ বাৰু। শংকৰ গুৰুৱে ধৰ্ম প্ৰচাৰিলে, মাধৱক লগতে লৈ উজনি নামনি লগা খালকনি, উজনি নামনি লগা খালকনি, কীৰ্তন সমাততে লৈ গুৰু কীৰ্তন সমাততে লৈ। ধন্যবাদ ধন্যবাদ। ইমান ধুনীয়াকৈ এটা ধুনীয়া নামৰ দিহা এটা শুনালে। আচলতে অলপ পাহৰি গৈছোঁ দেই, ভুলো হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰি দিব। সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে সত্য যুগে ধনকে পাদুকে জগতা পৰ যুগ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে কলিত হৰিৰ কীৰ্তন বিনাইয়া। আমি যোৱা বাটেদি আকৌ ঘূৰি আহি আছোঁ, কাৰণ আমাৰ যিহেতু তিনিটা চুবুৰী আছে, সেই তিনিটা চুবুৰীতে যাম। যে আমাৰ এটা যিটো পূবৰ দিশে চুবুৰী সেইটো যাই আহিলোঁ। এতিয়া আৰু মাজত এটা চুবুৰী আছে, তাৰ মাজত এটা নেক্সট আছে, আমি এইখিনি ঘূৰিম। ইয়াৰ পিছত আমাৰ বেলেগ কাৰ্যসূচী আছে। ভাগৱত হেৰি কৰাৰ পিছত ওজাপালি আছে। এই ভাগৱত শোভাযাত্ৰা আমাৰ আৰু হয়তো মোটামুটি এঘণ্টামান সময় লাগিব। এঘণ্টামান সময়ৰ পিছত হয়তো আমাৰ আজি শোভাযাত্ৰাটো সামৰণি পৰিব। আহক তেতিয়াহ'লে আগলৈ যাওঁ।
শোভাযাত্ৰা ঘূৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। ভাগত ধৰিছে নেকি তোমালোকৰ? ভাগত ধৰা নাই? ভৰি বিষোৱা নাই? অঁ, বঢ়িয়া। আপোনালোকে দেখিছে যে ইমান ৰ'দ গৰমৰ পাছতো এই ভাগৱত শোভাযাত্ৰাত মানুহখিনি ইমান সুন্দৰকৈ আপোনাৰ ঘূৰি আছে। কোনো অনুষ্ঠান কোনো এটা অসুবিধা নোহোৱাকৈ আমাৰ অনুষ্ঠানখন চলাই লৈ গৈ আছোঁ। চাওঁ আৰু কিমান দূৰ। এইটো আমাৰ নাগৰাল আপোনাৰ এই ঠেলাত বহিছে, বঢ়িয়াকৈ ধুনীয়াকৈ বহি আছে, বহি পেলাই নাগৰা মাৰি আছে। কিন্তু বাকীখিনি বহুত কষ্ট হৈছে যদিও সকলোখিনি খোজকাঢ়ি গৈছে, এখেতে কিন্তু বঢ়িয়াকৈ ধুনীয়াকৈ বহি আছে। সেইটো কাৰণে ভাল লাগিছে অৱশ্যে। কেনেকুৱা লাগিছে নাগৰা বজাই? ভালে লাগিছে। এনে কষ্টটো কিমান হৈছে? কষ্ট হোৱা নাই, আৰাম কষ্ট অলপ হৈছে, ভৰি কিন্তু কষ্ট হোৱা নাই। আৰামছে বহি লৈছোঁ, আৰামছে বহি লৈছোঁ মই। তাৰপিছত মই কোবাই আছোঁ। বাজনা কেনে হৈছে? বাজনাটো বহুত ধুনীয়া হৈছে বাৰু। এইটো হ'ল আপোনাৰ মহেশ জেগাৰ বাজনা। নাগৰা বজাই নেকি নামত? নাগৰা বজাওঁ মই। কোন পাঠকৰ লগত নাম গায়? আমাৰ জগন্নাথ ডেকাৰ লগত। জগন্নাথ ডেকা। হয়। ধুনীয়া লাগিছে বাৰু। বৰ্তমান আমি তিনিটা চুবুৰী ঘূৰি আহি বৰ্তমান আমি এইখিনি পাই গ'লোঁ। এতিয়া আমাৰ ভাগৱত শোভাযাত্ৰা আমি ইমানতে সমাপ্ত কৰিম। বাকী আমাৰ নেক্সটত মই নেক্সট ভিডিঅ' বনাম। আপোনাৰ শনি পূজাৰ সম্পূৰ্ণ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু আজি আমাৰ ভাগৱত শোভাযাত্ৰাৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটোত নতুনকৈ অহাসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাব। ভিডিঅ'টো মই শনি পূজাৰ